পৰিচালনা কৰি আছে আৰু ইয়াত তেওঁলোকে যি ধৰণৰ দেখুৱাইছে পৰিক্ৰমা যি বিভাগ আছে এই বিভাগৰ দ্বাৰা প্ৰত্যেক বছৰত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হয়। কাৰিগাঁও যিটো হাইস্কুল, এই কাৰিগাঁও হাইস্কুলত সান্থালি যিটো ফক কালচাৰ ইয়াৰ ওপৰত কৰ্মশালাটো দিয়া হৈছিলে। যোৱা 14 জুলাইৰ পৰা আৰম্ভ হৈছিলে আৰু আজি ইয়াৰে ক্লজিং চেৰেমনি। ইয়াত মোৰ সমষ্টিত যিটো এই কৰ্মশালাটো চলি আছিল, গতিকে মই কিছু সময়ৰ কাৰণে ইয়াত উপস্থিত আছিলোঁ। খুব ভাল লাগিলে। তেওঁলোকে 5-6টা তেওঁলোকে ডান্স তেওঁলোকে শিকাইছে। তাৰে ভিতৰত আজি দুটা তেওঁলোকে পাৰফৰ্ম কৰিছে আমাৰ সন্মুখত। খুব ধুনীয়াকৈ তেওঁলোকে পাৰফৰ্ম কৰিছে। খুব ভাল লাগিল যে ইভেন যি সান্থালি সাংস্কৃতিক দল আছে তেওঁলোকে এই কৰ্মশালাটো অনুষ্ঠিত কৰিছে। তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো তেওঁলোকে ভাল দল এটা চলাই আছে। তেওঁলোকৰ ছোৱালীবিলাকক খুব একদমৰে ধন্যবাদ দিব লাগিব, কাৰণ যি নিখুঁতভাৱে তেওঁলোকে যিটো প্ৰদৰ্শন কৰিছে, বেলেগ বেলেগ ঝুমুৰ ডেন্সকে আদি কৰি যিবিলাক ডেন্স ইয়াত আমাৰ আগত দেখুৱালে, সঁচাকৈ শলাগ ল'ব লাগিব। তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰে আপোনালোকে জানে যে সাংস্কৃতিক যি মহাসংগ্ৰাম যোৱা বছৰৰ পৰাই অসমৰ প্ৰতিটো পঞ্চায়ত আমাৰ ইয়াত CDC লেভেলত তেওঁলোকে অনুষ্ঠিত কৰিছে। তেওঁলোকে মানে অসম চৰকাৰে ভাবে যে যিসকলৰ এনেকুৱা টেলেণ্ট আছে আমাৰ ল'ৰা ছোৱালী, এই টেলেণ্টবিলাক গাঁৱৰ পৰাই যাতে আমি বাছি ৰাজ্যিক পৰ্যায়লৈকে লৈ যাব পাৰোঁ, তাৰ কাৰণে সাংস্কৃতিক মহাসংগ্ৰাম কৰিছে। তাৰ পৰা আমি দেখিবলৈ পাইছোঁ বহুতো টেলেণ্ট থকা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকে প্ৰাইজ বুটলিবলৈ সক্ষম হৈছে। কোকৰাঝাৰৰ পৰাও যোৱা বছৰ যিটো সাংস্কৃতিক মহাসংগ্ৰাম আছিলে তাতে তেওঁ অংশগ্ৰহণ কৰিছিলে। ভাল এটা ৰিজাল্ট কোকৰাঝাৰ জিলাও কৰিবলৈ সক্ষম হৈছিলে। মই ভাবোঁ যে বৰ্তমানৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ কালচাৰটো লৈ পেলাই চিন্তা চৰ্চা কৰি আছে, যেনেকৈ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিহুক লৈ যোৱা হ'ল, ঝুমুৰ ডেন্সক লৈ যোৱা হ'ল, নৱেম্বৰত আৰু বাগৰুম্বা হ'ব। তেওঁৰ যিটো চিন্তা চৰ্চা সকলো জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি বিলাক জীয়াই ৰখাৰ কাৰণে যি ধৰণৰ চৰকাৰী পদক্ষেপ লৈ আছে, তাৰ বাবে তেখেতক ধন্যবাদ দিবই লাগিব। আমি যি ধৰণৰ চিন্তা চৰ্চাৰে অসমখন আগবাঢ়ি আছে, তো সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাবই লাগিব। নেক্সট বছৰতো যাতে তেনেকুৱা আৰু বেলেগ যি কৰ্মশালা আমাৰ এইখন স্কুলত যাতে হয়, তাৰ কাৰণে মই কামনা কৰিছোঁ। সকলোৱে নিজৰ ভাষা কলা সংস্কৃতিটো জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে চৰকাৰে সহযোগ কৰি আছে, চৰকাৰে সহায় কৰি আছে। মাত্ৰ আমাৰ ইচ্ছাহে লাগে যে আমি যিটো চৰকাৰৰ আঁচনি, সেই আঁচনিবিলাক যাতে ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহিব।